Hello everyone, welcome to Spectrum classes. তো আমি অলরেডি ডিসকাস কৰি আছিলো আমি ৰিয়েকচন মেকানিজমৰ কথা ডিসকাস কৰি আছিলো যে ৰিয়েকচন মেকানিজমত আমি কি কি ষ্টাডি কৰিম তো আজি আমি আহিছো ৰিয়েকচন মেকানিজমৰ লেকচাৰ নাম্বাৰ 2 তো আজি আমি স্টাৰ্ট কৰিম লাষ্ট ক্লাছত যিখিনি আমি পঢ়িম বুলি কৈছিলো তো আজি আমি এটা টপিক ডিটেইলছত ডিসকাস কৰিম তো ফাৰ্ষ্টতে আহি গৈছো ৰিয়েকচন মেকানিজম কি হয় The step-by-step description of a chemical reaction is known as reaction mechanism. যেটো আমি লাস্ট ক্লাসত তোমালোকক কৈছিলো তে reaction mechanism ৰ আন্ডাৰত আমি কিছুমান সাব টপিকত ডিভাইড কৰি লৈছো এই টপিক বিলাকত আমি টপিক বিলাক লৈ আমি accordingly reaction mechanism কৰি যাম তো ফাৰ্স্ট টপিকটো কি দিছে ইয়াত attacking reagent then আহিব bond fission or cleavage then আহিব reaction intermediates and lastত আহিব electronic displacement effect তো যেতিয়া মই এটা টপিক ডিসকাস কৰিম তেতিয়া ইয়াৰ বিষয়ে আমি ডিটেইলস পঢ়ি যাম তো ফাৰ্স্ট আমি স্টাৰ্ট কৰিছো ফ্ৰম অ্যাটাকিং ৰিএজেন্ট তো চাও আহা অ্যাটাকিং ৰিএজেন্ট হয় কি সো এটা অ্যাটাকিং ৰিএজেন্ট বুলি ক'লে আমি ব্ৰডলি অ্যাটাকিং ৰিএজেন্টক দুটা পাৰ্টত ডিভাইড কৰিছো এটা কম আমি ইলেক্ট্ৰোফাইল আৰু এটা কম আমি নিউক্লিওফাইল প্ৰথমতে আমি ইলেক্ট্ৰোফাইলৰ কথা বুজি লওয়া ইলেক্ট্ৰোফাইল হয় কি তো ইলেক্ট্ৰোফাইল ফাইল মানে হৈছে লাইক আৰু ইলেক্ট্ৰ মানে বুজাই আছে ইলেক্ট্ৰন তো এনেকুৱা কিছুমান স্পেচিছ যিবোৰ স্পেচিছে ইলেক্ট্ৰনক লাইক কৰে তেনেকুৱাবোৰ স্পেচিছক আমি কি বুলি কম ইলেক্ট্ৰোফাইলছ বুলি কম তো দিয়া আছে these are electron loving species that attack electron rich center ইলেক্ট্ৰনক লাইক কৰে that's why ইহতে ক'ত গৈ অ্যাটাক কৰে যত ইলেক্ট্ৰন বেছি পোৱা যায় তো যিবোৰ ঠাইত ইলেক্ট্ৰন ৰিচ চেণ্টাৰ দেখা পোৱা যায় মানে যত ইলেক্ট্ৰন বেছি আছে ইলেক্ট্ৰনৰ ডেনসিটি বেছি হৈ আছে তাত গৈ অ্যাটাক কৰে তো where electron density is high এতিয়া আমি ইয়াত বুজি লম যে ইলেক্ট্ৰোফাইলবোৰ কেনেকুৱা ধৰণৰ হয় গম পালো যে ইলেক্ট্ৰোফাইল কাক কয় যিবোৰে ইলেক্ট্ৰনক লাইক কৰে যিবোৰে ইলেক্ট্ৰনক গৈ বলে অ্যাটাক কৰে তাক কয় ইলেক্ট্ৰোফাইল যেটা ইলেক্ট্ৰোফাইলবোৰ হয় কেনেকুৱা ধৰণৰ তো আমি ইয়াত টাইপ কিছুমান লৈছো A B C এনেকুৱা ধৰণৰ টাইপ তো চাও তো চোৱা ইলেক্ট্ৰনক ভাল পাব লাগিলে নিজে কি হ'ব লাগিব পজিটিভলি চাৰ্জ হ'ব লাগিব মই নিজে পজিটিভ হলেহে ইলেক্ট্ৰনৰ ওচৰত যাম ন তো এটা সেই কাৰণে কি হৈছে যিবোৰ আমাৰ পজিটিভলি চাৰ্জ স্পেচিছ থাকে সেইবোৰ কি হয় নিচিনা এক কৰে ইলেক্ট্ৰোফাইলৰ নিচিনা এক কৰে তো एग्जांपल কিছুমান দিয়া আছে H+ CH3+ NO2+ NO+ নাইট্ৰছনিয়াম আয়ন Cl+ Br+ আৰু এইটো ওকে ইয়াত সবতে কি দেখা হৈছে পজিটিভ চাৰ্জ দেখা হৈছে এই কাৰণে ইহতে কোড গৈ অ্যাটাক কৰে एक्चुअली इलेक्ट्रॉन रिच सेंटरत गৈ अटैक কৰে এতিয়া সোয়া ইয়াত এটা কথা বুজিবলগীয়া কেৱল পজিটিভ চাৰ্জ থাকিলে যে ইলেক্ট্ৰোফাইল হ'ব এনেকুৱা কিন্তু নহয় বিকজ আমি ইয়াত কেইটামান एग्जांपल পাও সোয়া Na+ Mg2+ H3O+ NH4+ এমোনিয়াম আয়ন এইবোৰ দো ইহতৰ মাজত পজিটিভ চাৰ্জেস থাকে কিন্তু ইহতে ইলেক্ট্ৰোফাইলৰ নিচিনা এক নকৰে কিয় নকৰে বিকজ ইহতৰ কি হৈ থাকে অক্টেটটো ফুলফিল হৈ থাকে ইহতৰ ভ্যালেন্স সেলত 8টা ইলেক্ট্ৰন থাকে তো গটিকে ইহতৰ কোনো দৰকাৰ নাই ইলেক্ট্ৰনক গৈ অ্যাটাক কৰিবৰ কাৰণে এতিয়া সোয়া Na+ যদি আমি ক'ব যাও Na+ সোডিয়ামৰ ইলেক্ট্ৰন কেটা থাকে আমাৰ সোডিয়ামৰ 11 ইলেক্ট্ৰন থাকে হয় ইহতৰ অক্টেট কমপ্লিট হৈ থাকে 2.8.1 সরি ইহতৰ অক্টেট কমপ্লিট হৈ পেলাই আকৌ এটা এক্সট্ৰা ইলেক্ট্ৰন থাকে কিন্তু এই যেতিয়া Na+ হৈ যায় ন Na+ হোৱাৰ লগে লগে যেটো আমাৰ কি আছে বাহিৰৰ ইলেক্ট্ৰনটো এৰি দিয়ে আৰু ইয়াৰ কনফিগাৰেশন 2.8 হয় দ্যাট মিন্স ইহতৰ ভ্যালেন্স সেলত কেইটা ইলেক্ট্ৰনছ থাকে 8টা ইলেক্ট্ৰনছ হৈ আছে Na+ অলৰেডি ভেৰি ষ্টেবল ই কিহৰ কনফিগাৰেশন পায় আমাৰ নিয়নৰ কনফিগাৰেশন পাই আছে গতিকে ই কিয় লব বিচাৰিব ই কিয় অ্যাটাক কৰিব বিচাৰিব ইলেক্ট্ৰনক অ্যাটাক কৰিব নিবিচাৰে আৰু যেহেতু ইলেক্ট্ৰনক অ্যাটাক কৰিব নিবিচাৰে ইলেক্ট্ৰনৰ ইয়াৰ দৰকাৰ নাই গতিকে ইয়াক আমি ইলেক্ট্ৰোফাইল বুলিও নকওঁ তো ম্যাগনেসিয়াম 2+ ৰ ক্ষেত্ৰতো সেম কন্ডিশন হয় H3O+ ৰ ক্ষেত্ৰতো সেম কন্ডিশন হয় NH4+ ৰ ক্ষেত্ৰতো আমাৰ কি হয় সেম কন্ডিশন হয় তো কোনো দৰকাৰে নাই যদি NH4+ চাব যাও ইয়াত কি হৈ আছে ইয়াত আমাৰ কি আছে হাইড্ৰোজেন 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 নাকে লাগি আছে ইয়াত প্লাস হৈ আছে আমাৰ তো ইয়াত নাইট্ৰোজেনৰ অক্টেটও কি হৈ থাকে আমাৰ ফুল হৈ থাকে তো গতিকে ইয়াত দৰকাৰে নাই এনেকুৱা এটা সোয়া এটা एग्जांपल গম পালা তো পজিটিভলি চাৰ্জ স্পেচিছ হলে ইলেক্ট্ৰোফাইল হয় বাট এনেকা নহয় যে সকলোবিলাক পজিটিভলি চাৰ্জ স্পেচিছে কি হয় আমাৰ ইলেক্ট্ৰোফাইল হয় তো আমি চাব লাগিব তাৰ অক্টেট ফুলফিল হৈ আছে নাই যদি অক্টেটটো ফুল হৈ আছে কমপ্লিট হৈ আছে তেতিয়া হলে কিন্তু ইলেক্ট্ৰোফাইল নহয় দেন নেক্সট আহা আমাৰ কি দিছে ইনকমপ্লিট অক্টেট অর ভ্যাকেন্ট d অরবিটাল যদি থাকে এনেকুৱা ভ্যাকেন্ট d অরবিটাল কন্টেইনিং যিবোৰ মলিকিউল থাকে ইয়াত एग्जांपल দিয়া আছে সোয়া BF3 আমি লৈ লও BF3 যদি চাব যোৱা BF3 স্ট্ৰাকচাৰটো কেনেকুৱা হৈ আছে এনেকুৱা BF3
ট্রাইগোনাল প্লেনার হৈ আছে তো ইয়াত বৰনৰ ভ্যালেন্স শেলত কেইটা ইলেক্ট্ৰন আছে 2 4 6 ইলেক্ট্ৰনস আছে তো ইয়াৰ অক্টেট কমপ্লিট হৈ আছে হোৱা নাই ইয়াৰ অক্টেট কমপ্লিট হোৱা নাই অক্টেট কমপ্লিট হ'ব কেইটা ইলেক্ট্ৰন লাগে আর গিট কেইটা আছে দুটা ইলেক্ট্ৰন এই কাৰণে গৈ ইলেক্ট্ৰনক এটাক কৰে তো গতিকে ইও এটা কি হয় ইলেক্ট্ৰোফাইল হয় সেম কেস আমাৰ কি হয় ক্ষেত্ৰত হৈ আছে এলুমিনিয়াম ক্লোৰাইড AlCl3 ইয়াৰ ক্ষেত্ৰতো আমাৰ সেম কেস হৈ আছে ইহতৰ কি হৈ আছে অক্টেট বিলাক ইনকমপ্লিট হৈ আছে আকৌ কি কি एग्जांपल দিছে আমাৰ ইয়াত দিয়া আছে চোৱা PCl3 then PCl5 ৰ আকৌ কি থাকে আমাৰ ভেকেন্ট d অৰবিটেলছ থাকে ভেকেন্ট d অৰবিটেলছৰ কাৰণে ইয়াৰ এনেকুৱা হয় যেনেকৈ ফেৰিক ক্লোৰাইড FeCl3 ফেৰিক ক্লোৰাইডৰ ক্ষেত্ৰতো আমাৰ কি হয় একে হয় ইহতৰ কি থাকে আমাৰ ভেকেন্ট d অৰবিটেল থাকে তেনেকুৱা ঠিক একেদৰে আমাৰ কি হয় জিংক ক্লোৰাইডো আমাৰ কি হয় এটা ইলেক্ট্ৰোফাইলছ হয় তো এই एग्जांपल কিটা বহুত ইম্পৰ্টেন্ট হয় আৰু ইহতে গম পাবা ইহতে যেহেতু ইহতৰ কি হয় ইলেক্ট্ৰন ডিফিচিয়েন্সি থাকে তো ইহতে কি হিচাপত কাম কৰে লিউইস এসিড হিচাপেও কাম কৰে লিউইস এসিড ওকে লিউইস এসিড হিচাপে কাম কৰে তো লিউইস এসিডৰ কাম কি হৈছে ইহতে কি কৰে ইলেক্ট্ৰন একসেপ্ট কৰে ওকে ধন্যবাদ তেতিয়া জাস্ট মনত ৰাখিলে হল এবোৰ কি হয় আমাৰ ইলেক্ট্ৰোফাইলৰ एग्जांपल হয় দেন আহা কিছুমান আমাৰ নিউট্ৰেল মলিকুলো আছে নিউট্ৰেল মলিকুল আছে যিবোৰৰ কি হৈ থাকে আমাৰ যেটো সেন্ট্রাল এটম থাকে এইটো সেন্ট্রাল এটমটো ইলেক্ট্ৰোনেগেটিভ এটমৰ লগত মাল্টিপল বন্ড ফৰ্মেশন কৰি থাকে ইয়াত চোৱা কাৰ্বনে অক্সিজেনৰ লগত কি কৰি আছে মাল্টিপল বন্ড ফৰ্মেশন কৰি আছে মই ভালদৰে আঁকি দিছো ইয়াতে চোৱা তো এই কাৰ্বন ডাই অক্সাইডটো ইলেক্ট্ৰোফাইলৰ নিচিনা কাম কৰে কিয় কাৰণ ইয়াত চোৱা কাৰ্বন অক্সিজেনৰ এই যে বন্ডাল হৈ আছে এই বন্ডাল কি হয় ডিউ টু হায়াৰ ইলেক্ট্ৰোনেগেটিভিটি অফ অক্সিজেন ইয়াৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি হয় কাৰণে বন্ডাল স্লাইটলি পোলাৰ হৈ যায় ই স্লাইটলি নেগেটিভ চাৰ্জ পার্শিয়াল নেগেটিভ গেইন হয় আৰু ইয়াৰ কি হয় পার্শিয়াল পজিটিভ হয় তো বাহিৰৰ পৰা কি কৰে ইলেক্ট্ৰন একসেপ্ট কৰে ইলেক্ট্ৰন যেতিয়া ইয়াত একসেপ্ট কৰে এই বন্ডাল ব্ৰেক হৈ পেলাই কাৰ ফালে গুচি যায় অক্সিজেনৰ ফালে গুচি যায় তো আমি এনেকুৱাকৈ বুজিম যদি আমাৰ এটা নিউট্ৰেল মলিকুল থাকে যত আমাৰ যেটো সেন্ট্রাল এটম থাকে সেন্ট্রাল এটমে এটা মোর ইলেক্ট্ৰোনেগেটিভ এটমৰ লগত যদি কি হয় বন্ড মাল্টিপল বন্ড ফৰ্মেশন কৰি থাকে তেতিয়া হলে এই কিহৰ নিচিনা কাম কৰে ইলেক্ট্ৰোফাইলৰ নিচিনা কাম কৰে সেম एग्जांपल ইটো সালফাৰ ট্ৰাইঅক্সাইড SO3 ইয়াত সালফাৰ অক্সিজেনৰ মাজত ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স আছে তো ইয়াত আহি যেতিয়া ইলেক্ট্ৰন এটেক কৰিব ইফালৰ বন্ডটো পট শিফট হৈ যাব ইয়াত তো মনত ৰাখিবা CO2 SO2 SO3 এইবোৰ কিহৰ নিচিনা কাম কৰিব ইলেক্ট্ৰোফাইলৰ নিচিনা কাম কৰিব তো আমি ইলেক্ট্ৰোফাইল খিনি বুজি পালো ইলেক্ট্ৰোফাইল মেইনলি কি বুলি ক'লো মই আৰু এবাৰ তোমালোকক ৰিভাইজ কৰি দিছো যে ইলেক্ট্ৰোফাইল কাকা ইলেক্ট্ৰন লাভিং স্পেচিছ এটা কেনেবা ধৰণৰ হয় ইলেক্ট্ৰোফাইলবোৰ এই আমি তিনটা ভাগত ভগাইছো হয়তো ই পজিটিভলি চাৰ্জ স্পেচিছ হ'ব পাৰে এনেবা ধৰণৰ কিন্তু এইকিটা আকৌ কনসিয়াস হ'ব গোটেইকিটা পজিটিভলি চাৰ্জ স্পেচিছে আকৌ কি নহয় ইলেক্ট্ৰোফাইল নহয় দেন আমি পালো ইনকমপ্লিট অক্টেট থাকিব লাগিব ভেকেন্ট ডি অৰবিটেলছ থাকিব লাগিব তো ইয়াৰ মলিকুলছ কিটাৰ এনেবা কেনেবা ধৰণৰ মলিকুলৰ এনেবা ধৰণৰ ভেকেন্ট ডি অৰবিটেল আৰু ইনকমপ্লিট অক্টেট থাকে তাৰ এটা আমি আইডিয়া পালো এইকিটা আৰু লাষ্টত আহি গল আমাৰ নিউট্ৰেল মলিকুল যেনেকৈ কাৰ্বন ডাই অক্সাইড সালফাৰ ট্ৰাইঅক্সাইড এইবোৰে আমাৰ ইলেক্ট্ৰোফাইল নিচিনাকে কাম কৰে নেক্সট আমাৰ এটেকিং ৰিএজেন্ট আহা নেক্সট আমাৰ এটেকিং ৰিএজেন্ট আছে নিউক্লিওফাইল তো নিউক্লিওফাইল কি হয় যেনেকৈ আমাৰ ইলেক্ট্ৰোফাইল কি আছিলে ইলেক্ট্ৰন ৰিচ চেণ্টাৰক আমাক এটেক কৰে বা এটেক কৰাৰ টেন্ডেন্সি ৰাখে ঠিক তেনেকৈ নিউক্লিওফাইলছ কি হয় নিউক্লিয়াছ লাভাৰ্স দ্যাট মিন্স পজিটিভ লাভিং স্পেচিছ হয় তো নিউক্লিওফাইল আমাৰ কিছুমান এনেকুৱা স্পেচিছ হয় যিবোৰে আমাৰ কি এটেক কৰে ইলেক্ট্ৰন ডিফিচিয়েন্ট চেণ্টাৰ যত ইলেক্ট্ৰন ডেন্সিটি আমাৰ কি হয় লো হয় বা যিবোৰ আমাৰ পজিটিভ চেণ্টাৰছ আছে পজিটিভ চেণ্টাৰছ বিলাকত আমাৰ এটেক কৰে তো ইয়াতো সব আমাৰ ডিফাৰেন্ট টাইপস আছে তো কি টাইপছৰ আমাৰ হ'ব পাৰে আমাৰ নিউক্লিওফাইলছ বিলাক তো ফাৰ্স্ট আমি চাম নেগেটিভলি চাৰ্জ স্পেচিছ সো যদি আমাৰ ইলেক্ট্ৰন ডিফিচিয়েন্ট চেণ্টাৰ মানে পজিটিভ সাইডক এটেক কৰিব লাগে তো তাৰ অপোজিট কি হ'ব আমাৰ ইলেক্ট্ৰনছ থাকিব লাগিব তো ইয়াত আমাৰ কি হয় নেগেটিভ চাৰ্জ থাকিব লাগিব তেহে ইহতে গৈ কি ইলেক্ট্ৰন ডিফিচিয়েন্ট চেণ্টাৰত বা পজিটিভ সাইডত গৈ পেলাই এটেক কৰিব এইবিলাক H- CH3- OH- NH2- RO- SS- এইবিলাক আমাৰ সববিলাক কেনেকুৱা হ'ব আমাৰ নিউক্লিওফাইল হ'ব নেক্সট চোৱা নিউট্ৰেল মলিকুল এটা ক'ব যে নিউট্ৰেল মলিকুল হলে কি কেনেকৈ এটেক কৰিব গৈ পেলাই আমাৰ পজিটিভ সাইডত চোৱা নিউট্ৰেল মলিকুল যাৰ কি থাকে আমাৰ লোন পেয়াৰ্স থাকে তো লোন পেয়াৰ্স থকা যিবোৰ লোন পেয়াৰ্স থাকে সেইবোৰে আমাৰ কিহৰ নিচিনা এক কৰিব নিউক্লিওফাইলৰ নিচিনা এক কৰিব এটা চোৱা ইয়াত एग्जांपल কি আছে আমাৰ এনেকে এমোনিয়া এলকোহল ইথাৰ এমাইনছ ইয়াত যদি আমি এটা চাও কমন কি হৈ আছে ইয়াত চোৱা ইয়াত আমাৰ নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ্স আছে অক্সিজেনৰ ওপৰত লোন পেয়াৰ্স আছে তো লোন পেয়াৰ হোৱাৰ কাৰণে ইহতে গৈ কি পজিটিভ সাইডবোৰত এটেক কৰিব আৰু ইহত কি হ'ব আমাৰ নিউক্লিওফাইলছ
নেক্সট হৈছে আমাৰ মাল্টিপল বন্ড কন্টেইনিং হাইড্ৰকাৰ্বনছ এইবিলাক আমাৰ হাইড্ৰকাৰ্বন হয় যেনেকৈ এইটো আমাৰ এলকিন এলকাইন বেনজিন ইয়াত কি হৈ আছে মাল্টিপল বন্ড আছে মানে এটা আমাৰ কি আছে এডাল বন্ড আছে সিগমা বন্ড আৰু এডাল বন্ড আছে আমাৰ পাই বন্ড তো ইয়াত দেখা পাও যে এই স্পেচিছ বিলাকত যিবোৰ আমাৰ পাই বন্ড আছে পাই বন্ড বিলাক আমাৰ কম্পাৰেটিভলি উইক বন্ড হয় আৰু যেতিয়া ইহঁতে চান্স পায় যে বাহিৰত কোৱাত পজিটিভ সেন্টাৰছ দেখা পায় তো ইয়াৰ এই পাই ইলেক্ট্ৰনছ বিলাকে কি কৰে গৈ পেলাই এই ইয়াত গৈ এটেক কৰে দ্যাট মিন্স ই যেটো পজিটিভ সাইডক এটেক কৰি আছে ইহঁতে কিহৰ নিচিনা এক কৰি আছে নিউক্লিওফাইলৰ নিচিনা ইয়াতো সেম কথা হয় ইয়াৰ পৰা গৈ পেলাই কি এটেক কৰে সেনেকৈ আমাৰ বেনজিন নরমালি কি হয় কম্পাৰেটিভলি বহুত বেছি ষ্টেবল হয় স্টেবল স্ট্ৰাকচাৰ হয় বাট কিছুমান এনেকুৱা সাৰ্কামস্টেন্সেস আহে যত গৈ পেলাই কি কেতিয়াবা কি হয় ইয়াৰ পৰা আমাৰ পাই ইলেক্ট্ৰনছ বিলাকে গৈ এটেক কৰে তো ইও আমাৰ কেতিয়াবা নিউক্লিওফাইল হিচাপে কাম কৰে তো নেক্সট আহা এটা আমি নিউক্লিওফাইল পঢ়ো যাৰ নাম হৈছে এম্বিডেন্ট নিউক্লিওফাইল তো এম্বিডেন্ট নিউক্লিওফাইল কি হয় তো এম্বিডেন্ট নিউক্লিওফাইলক আমি এনেকৈ ডিফাইন কৰিব পাৰো ই এনেকুৱা এটা নিউক্লিওফিলিক স্পেচিছ যাৰ কি হয় more than one atom থাকে for the attack that বা মই এনেকৈ ক'ব পাৰো ইহঁতৰ more than one donating site থাকে ইয়াত যদি মই দেখাবলৈ যাওঁ চোৱা এই নিউক্লিওফাইলটোত ইহঁতে কোনটো সাইডৰ পৰা এটেক কৰিছিলে নাইট্ৰজেনৰ পৰা এটেক কৰিছিলে এলকহলত অক্সিজেনৰ পৰা এটেক কৰিছে ইয়াতো ইয়াৰ পৰা এটেক কৰিছিলে কিন্তু এম্বিডেন্ট নিউক্লিওফাইল বিলাকত কি হয় more than one এটাতকে বেছি ডোনেটিং সাইট থাকে যৰ পৰা ইহঁতে কি কৰিব পাৰে পজিটিভ সাইডত গৈ এটেক কৰিব পাৰে যেনেকৈ ইয়াত চোৱা এইটো Cn- আয়নত কি এই কাৰ্বনৰ সাইডৰ পৰা এটেক কৰিব পাৰে আৰু ইফালে নাইট্ৰজেনৰ সাইডৰ পৰা কি কৰিব পাৰে এটেক কৰিব পাৰে ঠিক তেনেকৈ NO2- ত নাইট্ৰজেনৰ সাইডৰ পৰা এটেক হয় বা অক্সিজেনৰ সাইডৰ পৰা এটেক হ'ব পাৰে আৰু যেতিয়া ইহঁতে ডিফাৰেন্ট সাইডেদি এটেক কৰিব তো দুটা ডিফাৰেন্ট প্ৰডাক্ট ফৰ্ম কৰিব যেনেকৈ ইয়াতে চোৱা এইটো এটা ডিফাৰেন্ট প্ৰডাক্ট ওকে তো পিছত আমি ডিটেইলছত পঢ়িম এম্বিডেন্ট নিউক্লিওফাইলৰ পৰা আমাৰ কেনেকুৱা আমি ডিফাৰেন্ট প্ৰডাক্ট পাও তাৰ ৰিঅ্যাকশনত ৰিএজেন্ট যেতিয়া আমাৰ বেলেগ হয় তো এইখিনিয়ে কথা এইখিনি নিউক্লিওফাইলৰ আন্ডাৰত আমি কি পঢ়িলো নিউক্লিওফাইল গম পালো নিউক্লিওফাইল কেনেকুৱা হয় নিউক্লিয়াছ লাভিং স্পেচিছ হয় ইহঁতক যদি আমি ডিটেক্ট কৰিব লাগে কোনবোৰ নিউক্লিওফাইলছ হয় আমি এই তিনটা পইণ্ট আমি চাই লওঁ নেগেটিভলি চাৰ্জ স্পেচিছ হ'ব লাগিব নিউট্ৰেল মলিকুল হলে ইয়াত লোন পেয়াৰ্স থাকিব লাগিব আৰু মাল্টিপল বন্ড কন্টেইনিং হাইড্ৰকাৰ্বনছ হ'ব লাগিব তো এইখিনি ওকে তো আমি অলৰেডি এটেকিং ৰিএজেন্ট কি হয় পঢ়িলো এটেকিং ৰিএজেন্টৰ ভিতৰত আমি ইলেক্ট্ৰোফাইল আৰু নিউক্লিওফাইল কেনেকুৱা ধৰণৰ হয় আমি কেনেকৈ ডিটেক্ট কৰিব পাৰো কোনটো ইলেক্ট্ৰোফাইল হয় কোনটো নিউক্লিওফাইল সেই বস্তুটো গম পালো এটা নেক্সট আহা আমি পঢ়িম আমি বন্ড ফিজন অৰ ক্লিভেজ যেতিয়া এটেকিং ৰিএজেন্ট এটাই সাবস্ট্ৰেটক এটেক কৰে তো তেতিয়া কেনে ধৰণে আমাৰ বন্ড বিলাক ক্লিভ হয় বন্ড বিলাক কেনেকৈ ভাঙে সেই বিষয়ে আমি এতিয়া ষ্টাডি কৰিম তো বন্ড ফিজন বা বন্ড ক্লিভেজ তো বন্ড ফিজন কেনেকৈ ধৰণে হ'ব পাৰে দুই ধৰণৰ হ'ব পাৰে এটা কোৱা হয় আমাৰ হোমোলাইটিক ফিজন আৰু এটা কোৱা হয় আমাৰ হেটেৰোলাইটিক ফিজন তো ফাৰ্স্ট আমি স্টার্ট কৰো ফ্রম হোমোলাইটিক ফিজন হোমোলাইটিক লাইসিস মানে কি হয় ব্রেক করা বুঝায় হোমো means equally break হৈ আছে তো ইয়াত কৈছে in this bond fission there is equal distribution of shared pair of electron তো ইয়াত মই দেখুৱাই দিছো তোমালোকক চোৱা ইয়াত প্ৰথমতে কি হৈ আছে কাৰ্বন আৰু জেড ইয়াৰ মাজত এটা সিঙ্গেল বন্ড হৈ আছে আৰু সিঙ্গেল বন্ডত ইয়াত আমাৰ কি হয় দুটা ইলেক্ট্ৰন শেয়াৰ হৈ আছে এই বন্ডত যেতিয়া আমাৰ হোমোলাইটিক ফিজন হয় তেতিয়া বন্ডাল কি হয় ইকুৱেলি ব্ৰেক হয় দ্যাট মিন্স এটা ইলেক্ট্ৰন ইটো সাইডত যাব আৰু এটা ইলেক্ট্ৰন আনদাৰ সাইডত যাব ইয়াত চোৱা আমি যে এৰোডাল দেখুৱাইছো এৰোডাল কেনেকৈ দেখুৱাইছো এনেকুৱা দেখুৱাইছো ইয়াৰ মিনিংটো কি হয় যে এটা ইলেক্ট্ৰন গৈ আছে যদি মই দেখুৱালো হয় এনেকৈ গৈ আছে দ্যাট মিন্স ইয়াত কেইটা ইলেক্ট্ৰন গৈ আছে দুটা ইয়াত দুটা ইলেক্ট্ৰন গৈ আছে আৰু ইয়াত কেইটা ইলেক্ট্ৰন গৈ আছে এটা ইলেক্ট্ৰন গৈ আছে তো হোমোলাইটিক ফিজনত কি হয় যি দুটা আমাৰ শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন থাকে দুটা ইকুৱেলি ব্ৰেক হয় এটা ৰাইট সাইডত যায় আমাৰ এটা লেফট সাইডত গৈ আছে আৰু এনেকৈ বন্ডাল ব্ৰেক হৈছে তো বন্ডাল ব্ৰেক হোৱাৰ পিছত চোৱা ইয়াত কাৰ্বনৰ লগত এটা ইলেক্ট্ৰন আহি গৈছে আৰু জেডৰ লগত এটা ইলেক্ট্ৰন আহি গৈছে তো ইয়াত যেটো স্পেচিছ ফৰ্মেশন কৰিছে ন ইয়াকে আমি কি বুলি কওঁ ফ্ৰী ৰেডিকেল বুলি কোৱা হয় আৰু ই এটা কি হয় আমাৰ ইন্টাৰমিডিয়েট আমি লাষ্ট ক্লাছত যেটা ডিসকাস কৰিছিলো ইন্টাৰমিডিয়েট বিলাক কেনেকুৱা হয় তাত আমি পাইছিলো যে এটা আছিল আমাৰ কি ফ্ৰী ৰেডিকেল ইন্টাৰমিডিয়েট তো আমি এটা গম পালো যে এটা স্পেচিছত যদি আমাৰ কি হয় হোমোলাইটিক ফিজন হয় হোমোলাইটিক ফিজনৰ পিছত কি হয় কি স্পেচিছ আমাৰ ফৰ্মেশন হয় ফ্ৰী ৰেডিকেল আমাৰ ইন্টাৰমিডিয়েট ফ্ৰী ৰেডিকেল স্পেচিছ আমাৰ ফৰ্মেশন হয় ইয়াত কি থাকে আমাৰ উইথ আনপেয়াৰ্ড ইলেক্ট্ৰন এটো পেয়াৰ্ড ইলেক্ট্ৰন নহয় এই ফ্ৰী ৰেডিকেল ফৰ্মেশন এতিয়া আমি নেক্সট চাবলৈ যাওঁ যে এনেকুৱা কি কন্ডিশনস আছে যিবোৰ কন্ডিশনসত আমাৰ কি হোমোলাইটিক ফিজন হোৱাৰ চান্সেস থাকে তো ফার্স্ট কন্ডিশনে কি দিছে যে ডেল্টা En = 0 ডেল্টা En এর মিনিং টু কি En মানে হৈছে ইলেক্ট্ৰোনেগেটিভিটি ডেল্টা মানে বুজিছে ডিফারেন্সেস ইন ইলেক্ট্ৰোনেগেটিভিটি এটা কার মাজৰ ইলেক্ট্ৰোনেগেটিভিটি ডিফারেন্স ইয়াত চোৱা
এই বন্ডডালত দুটা এটম আছে, ইফালে কার্বন আৰু ইফালে জেড। এই কার্বন আৰু জেডৰ মাজত যেটো ইলেক্ট্ৰনেগেটিভিটিৰ ডিফাৰেন্স, এইটো ডিফাৰেন্সটো কি হ'ব লাগিব, অলমোস্ট জিৰো হৈ যাব লাগিব, জিৰো অর অলমোস্ট জিৰো হৈ যাব লাগিব, তেহে আমাৰ হোমোলাইটিক ফিউজন হোৱাৰ চান্সেস থাকে। নেক্সট কি দিছে, এট হাই টেম্পারেচার, টেম্পারেচার হাই হ'ব লাগিব, নাইবা ইন প্রেজেন্স অফ লাইট, সানলাইট অর ইউভি লাইট। সানলাইট বা লাইটৰ প্রেজেন্সত এই ৰিয়েকশনটো হয়, হয়তো কি হ'ব লাগিব, হাই টেম্পারেচার লাগিব নহলে লাইট লাগিব। তো আমি ইয়াত ইটো আমাৰ কাৰণে এটা হিন্ট হয়, যেতিয়া আমি দেখা পাম যে এটা ৰিয়েকশন সানলাইট দিছে, ইউভি লাইট দিছে, তো আমি গম পাম যে কি এই বন্ডালৰ কেনেবা ফিউজন হ'ব, হোমোলাইটিক ফিউজন হ'ব। নেক্সট ওয়া ইন প্রেজেন্স অফ পেরক্সাইড, পেরক্সাইড এটো হৈ আছে আমাৰ এটা পেরক্সাইডৰ জেনারেল ফর্মুলা ROOR। তো পেরক্সাইডৰ প্রেজেন্সটো আমাৰ কি হ'ব, হোমোলাইটিক ফিউজন হোৱাৰ চান্সেস থাকে। এইডালত আমাৰ কি হয়, অক্সিজেন অক্সিজেন যেতিয়া সিঙ্গেল বন্ড থাকিব, এটো আমাক কি বুলি কোৱা হয়, ইয়াত পেরক্সাইড লিংকেজ বুলি কোৱা হয় এনেকুৱা। নেক্সট ওয়া ইন প্রেজেন্স অফ নন পোলার সলভেন্ট, এই হোমোলাইটিক ফিউজন হোৱাৰ কাৰণে যেটো আমি সলভেন্ট ইউজ কৰিম ৰিয়েকশনটো হোৱাৰ সময়ত, এই সলভেন্টটো কেনেকুৱা ধৰণৰ হলে ভাল হয়, আমাৰ নন পোলার সলভেন্ট, নন পোলার সলভেন্ট হ'ব লাগে। এক্সাম্পল কি, কার্বন টেট্রাক্লোরাইড, কার্বন ডাইসালফাইড, CH2 এনেকুৱা হ'ব। আৰু লাস্টটো কি দিছে, যদি আমাৰ অ্যাটাকিং স্পিসিসটো এটা ফ্রি ৰেডিকেল হয়, তো আমাৰ যদি আমি আৰু এটা যদি ফ্রি ৰেডিকেলে, এটা ফ্রি ৰেডিকেলে যদি গৈ আন এটা নিউক্লিয়াৰ স্পিসিসক যদি অ্যাটাক কৰে, তো সি কেনেকুৱা ধৰণৰ বন্ড ফিউজন কৰাব, হোমোলাইটিক বন্ড ফিউজন কৰাব। তো এই আমি চাৰিটা কন্ডিশনস থাকিলে গম পাম যে আমাৰ ইয়াত কি হৈ আছে, হোমোলাইটিক ফিউজন হৈ আছে। নেক্সট আহিব আমাৰ নেক্সট সেকেন্ড, যেটো আমাৰ সেকেন্ড টাইপ হৈ আছে, এটো কি বুলি কোৱা হয়, হেটেৰোলাইটিক ফিউজন অর হেটেৰোলাইসিস বুলি কোৱা হয়। তো হেটেৰো মানে গমে পাইছা যে ইয়াত কি হৈছে, আনইকুয়াল ডিস্ট্রিবিউশন হ'ব, আনইকুয়াল ডিস্ট্রিবিউশন হ'ব। তো কেনে ধৰণে হৈ আছে আমি এটো চাই লওঁ। ইয়াতে চোৱা, কার্বন আৰু জেডৰ মাজত যেটা বন্ড, এটো শেয়ার্ড পেয়ার অফ ইলেক্ট্রন আছে, অনলি এটা সাইডত শিফট হৈছে, এটো সাইডত শিফট হৈছে, রাইট সাইডত জেডৰ ফালে শিফট হৈছে। আৰু যেটা জেডৰ ফালে শিফট হয়, চোৱা কার্বনৰ এই দুটা ইলেক্ট্রন শেয়ারিংত আছিল কার্বনৰ লগত, তো দুটা ইলেক্ট্রনে যেতিয়া জেডৰ ফালে গুচি যায়, কার্বনৰ কি হৈ গল, ইলেক্ট্রন ডিফিশিয়েন্ট হৈ গল, এই কাৰণে ইয়াত এটা পজিটিভ চাৰ্জ আহিলে। আৰু যেটো ইন্টারমিডিয়েট, যেটো স্পেসিস ফর্মেশন হৈছে, তাৰ নামটো কি হৈ যায়, আমাৰ কার্বোকেটায়ন, যেটো আমি পঢ়িছিলো। তো এনেকে আমাৰ কেনে ধৰণে ফর্মেশন হয়, কার্বোকেটায়ন ফর্মেশন হয়। ঠিক তেনেকে যদি আমি অপোজিটটো লওঁ, এবাৰ যদি এই শেয়ার্ড পেয়ার অফ ইলেক্ট্রনটো কার্বনৰ ফালে আহে, তেতিয়া হলে কি হ'ব, কার্বনৰ লগত এক্সট্রা ইলেক্ট্রন আহি যাব, আৰু ইয়াত এটা কি হ'ব, নিগেটিভ চাৰ্জ, আৰু ইয়াৰে নাম আমাৰ কি হ'ব, কার্ব এনায়ন ইন্টারমিডিয়েট। তো আমি দেখিলো যেতিয়া আমাৰ হোমোলাইটিক যেতিয়া আমাৰ ফিউজন হয়, তেতিয়া আমি কি পাওঁ, ফ্রি ৰেডিকেল ইন্টারমিডিয়েট পাওঁ। আৰু যেতিয়া আমাৰ হেটেৰোলাইটিক ফিউজন হয়, তেতিয়া আমি কার্বোকেটায়ন নহলে কার্ব এনায়ন ইন্টারমিডিয়েট আমি অবটেইন কৰো। তো এই দুটাই আছিল আমাৰ বন্ড ফিউজন। এতিয়া যদি আমি নেক্সট চাব যাওঁ, যে নেক্সট আহা আমি চাই লওঁ যে হেটেৰোলাইটিক ফিউজনৰ আমাৰ ফেভারেবল কন্ডিশনস কিটা কি হয়। তো হেটেৰোলাইটিক ফিউজন হলে কি হ'ব লাগে, ইয়াৰ যেটো ডিফারেন্সেস ইন ইলেক্ট্রোনেগেটিভিটি, মানে কার্বন জেডৰ মাজত যেটো ইলেক্ট্রোনেগেটিভিটি ডিফারেন্স, এটো কম্পাৰেটিভলি বেছি হ'ব লাগে। আগত যেনেকৈ পাইছিলো হোমোলাইটিকত নিয়াৰলি 0 হ'ব লাগে, ইয়াত 0 নহয়, ইয়াত বেছি হ'ব লাগে, তেহে আমাৰ হেটেৰোলাইটিক ফিউজন হয়। আৰু দেন কম্পাৰেটিভলি ইয়াত কি লো টেম্পারেচার হলেও হৈ যায়, লো টেম্পারেচাৰটো হৈ যায়। আৰু ইয়াত কি হ'ব লাগে, সলভেন্টটো কেনেকুৱা হ'ব লাগে, পোলাৰ সলভেন্ট হ'ব লাগে, যেনেকৈ আমাৰ ওয়াটাৰ, এলকহল এনেকুৱা ধৰণৰ হ'ব লাগে। তো এনেকুৱা ধৰণৰ কন্ডিশনস থাকিলে আমি হেটেৰোলাইটিক ফিউজন আমি দেখিবলৈ পাওঁ তেনেকুৱা। তো আজি আমি এইখিনি পঢ়িলো। ফার্স্ট আমি পঢ়িলো যে আমাৰ টাইপস অফ অ্যাটাকিং ৰিয়েজেন্ট চালো, ইলেক্ট্ৰোফাইলস, নিউক্লিওফাইলস, আৰু দেন আমি চালো যে বন্ড ফিউজন কেনেকুৱা ধৰণৰ হয়, হোমোলাইটিক ফিউজন, হেটেৰোলাইটিক ফিউজন, তাৰ ফেভারেবল কন্ডিশনস বিলাক কি আছে। নেক্সট আমি কি ডিসকাস কৰিম, নেক্সট আমি চাম যিবোৰ আমাৰ ইন্টারমিডিয়েটস আছে, কার্বোকেটায়ন, কার্বো আনায়ন, ফ্রি ৰেডিকেল, এইবোৰ ডিটেইলছত আমি এটা এটাকে ডিসকাস কৰিম। থ্যাংক ইউ।